আজি তুমি আহি আমাৰ দুখকে চৰ্চিলা যি দেখা হৈছে তাকেহে কোৱা হ'ল ভুল লগতে ক্ষমা বুলি ক্ষমা নকৰে প্ৰভু যি কৰা হ'ল সেয়া তুমি উচিত হ'ল দেৱৰ্ষি ইয়াত উচিত অনুচিতৰ একো প্ৰশ্ন নাই যি আমাক যিহকে বিচাৰে আমি তেওঁক তাকেহে দিব পাৰোঁ মহাসমুদ্ৰ মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল আপুনি সেই কথা কেনেকৈ জানে যদি অসুৰে অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মুগ্ধ কিয় ঈশ্বৰেই যদি নাৰী ৰূপত মোৰ যায় অসুৰ নাযাবনে প্ৰভু তাৰ অৰ্থ দেৱৰ্ষি ইয়াৰ অৰ্থটি পৰিষ্কাৰ আপুনি অসুৰক দেখিবলৈ নাৰী ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপ ধাৰণ কৰিব পাৰিব আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি দুৰ্বলতা আছে আচলতে কথা সেইটো নহয় দেৱৰ্ষি আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষক শেষ কৰাটো নিবিচাৰোঁ সংঘৰ্ষৰ মাজেদি নৱসৃষ্টি পাতনি মেলাটোহে বিচাৰোঁ যদি দেৱতা আৰু অসুৰ উভয় অমৃত পানী কৰিলেহেঁতেন তেন্তে সংঘৰ্ষ শেষ হৈ থাকিলেহেঁতেন এতিয়া অনন্ত কাললৈকে সংঘৰ্ষ থাকিব আৰু আমিও অনন্ত কাললৈকে সৃষ্টি ৰক্ষা কৰি থাকিম নহ'লে ঈশ্বৰৰ ঈশ্বৰত্ব কেনেকৈ ৰক্ষা পাব নাৰায়ণ নাৰায়ণ প্ৰভু পিছে প্ৰভু আপোনাৰ মোহিনী ৰূপে অসুৰকে মোহিব পাৰে দেৱতাসকলক কিন্তু
এই মায়া শক্তি আৰু ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই ত্ৰিজগতত কাৰোৱেই নাই। দেৱাৰীদেৱ মহাদেৱৰ নামে প্ৰভু। ইচ্ছা কৰিলে তুমি নিজেই প্ৰমাণ চাব পাৰা দেৱৰ্ষি। তেন্তে সেই হওক মই আহিম। নাই নাই দেৱৰ্ষি, তুমি ঈশ্বৰৰ মাজত জোৰ দেখা লগাই ৰণ চাব নালাগে। নাৰদৰটো কামেই কৰিলা প্ৰভু। পিছে প্ৰভু পুনশ্চবাৰ আপোনাৰ চৰণত কলিপা জনাই মই এবে আহিম।